সুমি বৰাক নিগেটিভ কমেণ্ট কৰা প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু সাৱধান খবৰ হ'ল হয় যদি আপুনিও সুমি বৰাই জেলত যোৱাৰ সময়ত সুমি বৰাক আপুনি নিগেটিভলি কমেণ্ট কৰিছিল তেওঁক ঠাট্টা মস্কৰা কৰি আপুনি যদি কিবা সামাজিক মাধ্যমত মতামত দিছিল তেতিয়া কিন্তু এইখিনি সময়তে আপুনি সাৱধান হোৱাৰ সময় আহি পৰিল কাৰণ সুমি বৰাৰ জামিন মঞ্জুৰ হৈছে সুমি বৰা এতিয়া জেলৰ পৰা মুকলি আকাশৰ তলত আহিব হয় সেইগৰাকী সুমি বৰা যিগৰাকী সুমি বৰাক লৈ সকলো ফালেই তুলপাৰ লাগি গৈছিল আজিৰ পৰা কেইদিনমান আগত ট্ৰেডিং কেলেংকাৰীত সেইজনী সুমি বৰাৰ প্ৰেমিক তাৰ লগতে সুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকন সকলো জেলৰ ভাত খাবলগীয়া হৈছিল আৰু সেইগৰাকী অসমীয়া অভিনেত্ৰী ভিডিঅ' কোৰিঅ'গ্ৰাফাৰ সুমি বৰা এতিয়া জেলৰ পৰা ওলাই আহিব হয় আজি এটি বিশেষ খবৰ পোৱা গৈছে সেই খবৰটোত জানিব পৰা গৈছে যে ট্ৰেডিং কেলেংকাৰীত নাম সাঙুৰ খাই অতদিনে বিতৰ্কত থকা জেলৰ ভিতৰত থকা সুমি বৰা এতিয়া মুকলি আকাশৰ তললৈ আহিব হয় জেলৰ পৰা সুমি বৰা ওলাই আহিব গতিকে জেলৰ পৰা সুমি বৰা ওলাই অহাৰ পাছত সুমি বৰাৰ ওপৰত যিসকলে নিগেটিভলি কমেণ্ট দিছিল সেই সকলৰ ওপৰত কিবা তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব নেকি সুমি বৰাই নতুনকৈ যেতিয়া তেওঁ জেলৰ পৰা ওলাই আহিব আকৌ তেওঁ অভিনয় জগতখনত কাম কৰিব নেকি কাৰণ তেওঁ অভিনয় জগতখনৰ জৰিয়তে তেওঁ নিজৰ চিনাকিটো তেওঁ দিব পাৰিছিল কিন্তু মাজতে তেওঁ ট্ৰেডিং কেলেংকাৰীত তেওঁৰ নামটো সাঙুৰ খোৱাৰ পিছতে তেওঁৰ জীৱনত তেওঁ যিবোৰ সপোন দেখিছিল জীৱনত যি ধৰণে তেওঁ আগুৱাই লৈ গৈ আছিল সকলোবোৰ খেলি মেলি হৈ গ'ল তেওঁৰ একমাত্ৰ পাতি লোৱা যি ভায়েকে বায়েকৰ বুকুত কিন্তু বৰ বেয়াকৈ কুঠাৰ মাৰিলে তাৰ পাছতেই সেইগৰাকী সুমি বৰাৰ নাম শুনিলে মানুহে লেই চেই কৰা আৰম্ভ কৰিলে আৰু এতিয়া আহি পৰিছে বিশেষ খবৰ সেইগৰাকী সুমি বৰাই যিগৰাকী সুমি বৰাই বহুতৰে পৰা ট্ৰেডিং কেলেংকাৰী কৰি টকা হৰলুকি কৰিছিল সেইগৰাকী সুমি বৰা এতিয়া মুকলি আকাশৰ তললৈ আহিব আৰু মুকলি আকাশৰ তলত অহাৰ পাছত সেইগৰাকী সুমি বৰাই প্ৰথমতে কি কাম কৰে সেয়াও কিন্তু লক্ষণীয় হৈ পৰিব আগৰ দৰে তেওঁ টেলিভিছন চেনেলত তেওঁ যিদৰে ভিডিঅ'সমূহ কৰিছিল তেওঁ যিদৰে নিজৰ কামবোৰ কৰি লৈ গৈছিল অসমীয়া সাংস্কৃতিক জগতখনত সেইদৰে তেওঁ কামবোৰ কৰিব নে নকৰে কেনেকৈ তেওঁ জীৱনটো আগুৱাই লৈ যাব কাৰণ সুমি বৰা বুলি কোৱাৰ লগে লগে সকলোৰে মুখত বৰ্তমান সময়খিনিত এটা হাঁহি বিৰিঙি উঠে সেইগৰাকী সুমি বৰাই যিগৰাকী সুমি বৰা বহাগ বিহুৰ সময়ত ৰচকী পখিলীজনী হৈ চাৰিওফালে নাচি বাগি ঘূৰি ফুৰে এইবাৰ কিন্তু সেইজনী সুমি বৰা নাই বহুতেই কৈছে সুমি বৰা থাকিলে বহাগ বিহুৰ সময়ত এইগৰাকী সুমি বৰা বাৰু কম নাছিলেহেঁতেন নে এতিয়া পুনৰবাৰ নাচিবলৈ আহি আছে সুমি বৰা কিন্তু এইবাৰ সুমি বৰাই কেনেকুৱা ধৰণৰ সিদ্ধান্ত লয় যিসকলে সুমি বৰাৰ ওপৰত নিগেটিভলি কমেণ্ট দিছিল সেই সকলৰ ওপৰতো সুমি বৰাই কিবা বিশেষ পদক্ষেপ লয় নেকি সেয়াও কিন্তু লক্ষণীয় হৈ পৰিব বাকী এইটো বিষয় লৈ আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকে কি ভাবে সুমি বৰাৰ বিষয়ে আপোনালোকৰ মতামতসমূহ পাম বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ মতামত আপোনালোকে লিখে মানে এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেধৰণৰ নতুন কিছু খবৰেৰে ধন্যবাদ জয় অসম